নমস্কাৰ বন্ধুসকল, পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম মূৰৰ ওকণি নোহোৱা কৰিবলৈ এক সহজ ঘৰুৱা পদ্ধতিৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, ওকণি হোৱা সমস্যাত যদি আপুনি ভুগি আছে তেতিয়াহ'লে আপুনি মনত ৰখা উচিত যে ওকণিয়ে পালজৰ বিয়পায় আৰু ওকণি হোৱাৰ ফলত মূৰৰ খজুৱতি হ'বলৈ ধৰে আৰু বেছিকৈ খজুৱাই থাকিলে মূৰৰ স্কেল্পত ঘাঁ হৈ যায়গৈ। বন্ধুসকল, ওকণিবোৰে ঘাঁ থকা জেগাতহে বেছিকৈ সোমাই থাকে আৰু ফলত মূৰৰ ঘাঁবোৰ সোনকালে নুশুকায় আৰু ইয়াৰ ফলত ঘাঁবোৰ বেছিকৈ বাঢ়ি আহিবলৈ আৰম্ভ হয়। সেইকাৰণে অতি সোনকালে আপুনি ওকণিবোৰ নোহোৱা কৰাটো খুবেই প্ৰয়োজন। বন্ধুসকল, ওকণিৰ সমস্যা দূৰ কৰিবলৈ আপুনি এক নম্বৰতে ব্যৱহাৰ কৰিব পাৰে আমলখিৰ ৰস আৰু নেমু টেঙাৰ ৰস। প্ৰথমতে আপুনি আমলখিটো পিচি ল'ব, তাৰপাছত নেমু টেঙাটো আমলখিৰ গুড়িখিনিত চেপি দিব আৰু দুয়োটাকে ভালদৰে মিক্স কৰি মিশ্ৰণটো মূৰত লগাই এঘণ্টামান ৰাখি থোৱাৰ পাছত মূৰটো ধুই পেলালে ওকণিবোৰ পানীৰ লগতে উটি যায়। বন্ধুসকল, এই প্ৰক্ৰিয়াটো সপ্তাহত 3বাৰকৈ কৰিলে নিশ্চয় সোনকালে আপোনাৰ মূৰৰ ওকণিবোৰ নোহোৱা হৈ যাব। ওকণি সমস্যা দূৰ কৰিবলৈ আপুনি 2 নম্বৰতে ব্যৱহাৰ কৰিব পাৰে ধতুৰাৰ পাত। ধতুৰাৰ পাতটো প্ৰথমতে আপুনি পিচি ল'ব আৰু পিচি হোৱাৰ পাছত তাত অলপমান পানী মিহলাই ৰসকণ উলিয়াই লৈ মূৰত এঘণ্টামানলৈকে ৰাখি থৈ মূৰ ধুলেও ওকণিবোৰ সোনকালে নোহোৱা হৈ যায়। আৰু যদি আপুনি ক'লা ধতুৰা পাত বিচাৰি নাপায় তেতিয়া আপুনি তিয়ঁহৰ পাত ব্যৱহাৰ কৰিব পাৰিব। তিয়ঁহৰ পাত পিচি মূৰত লগালেও ওকণিবোৰ নোহোৱা হৈ যায়। ওকণিৰ সমস্যা দূৰ কৰিবলৈ আপুনি 3 নম্বৰতে ব্যৱহাৰ কৰিব পাৰে দুপৰ টেঙাৰ পাত। দুপৰ টেঙাৰ পাতসমূহ প্ৰথমতে আপুনি ভালদৰে পিচি ল'ব। পিচি হোৱাৰ পাছত আপুনি চেকনি এখনৰ সহায়েৰে ৰসখিনি উলিয়াই ল'ব। তাৰ পাছত আপুনি ৰসকণ সানি আধা ঘণ্টামানৰ পাছত মূৰ ধুলে আপোনাৰ ওকণি নোহোৱা হৈ যাব। বন্ধুসকল, দুপৰ টেঙাৰ পাতে আপোনাৰ মূৰৰ ওকণি নাশ কৰাৰ লগতে আপোনাৰ চুলিখিনিও সৌন্দৰ্য কৰি তোলে। বন্ধুসকল, ওকণিৰ সমস্যা দূৰ কৰিবলৈ আপুনি 4 নম্বৰতে ব্যৱহাৰ কৰিব পাৰে আতলছ কঁঠাল গছৰ পাত বা চিতাফল গছৰ পাত। আতলছ কঁঠাল গছৰ পাতকেইটা ভালদৰে পিচি তাত অলপমান পানী মিহলাই ৰসকণ উলিয়াই ল'ব। তাৰ পাছত ৰসখিনি আপুনি মূৰত লগাই এঘণ্টামানৰ পাছত মূৰ ধুলে ওকণিবোৰ নোহোৱা হৈ যাব। মনত ৰাখিব বন্ধুসকল, এই প্ৰক্ৰিয়াটো সপ্তাহত খুব কমেও 3বাৰকৈ কৰিবলৈ চেষ্টা কৰিব। ওকণিৰ সমস্যা দূৰ কৰিবলৈ আপুনি 5 নম্বৰতে ব্যৱহাৰ কৰিব পাৰে পিঁয়াজ আৰু পাণ। প্ৰথমতে আপুনি পিঁয়াজ 4টামান ল'ব আৰু পাণো 4 কিলোমান ল'ব। তাৰ পাছত দুয়োটাকে ভালদৰে পিচি তাত অলপমান পানী মিহলাই ৰসকণ উলিয়াই চুলিত লগাই ৰাখিব। এঘণ্টামান হোৱাৰ পাছত মূৰটো ধুলে আপোনাৰ মূৰৰ ওকণিৰ সমস্যা নোহোৱা হৈ যাব। বন্ধুসকল, ওকণিৰ সমস্যা দূৰ কৰিবলৈ আপুনি 6 নম্বৰতে ব্যৱহাৰ কৰিব পাৰে নিমপাত আৰু চিৰতা তিতা গছৰ পাত। প্ৰথমতে আপুনি নিমপাত আৰু চিৰতা তিতা গছৰ পাতসমূহ দুয়োটাকে একেলগে পিচি অলপমান পানী মিহলাই ৰসকণ উলিয়াই ল'ব। তাৰ পাছত ৰসকণ আপুনি চুলিৰ আগৰ পৰা গুৰিলৈকে সানি এঘণ্টামানৰ পাছত মূৰ ধুলে আপোনাৰ মূৰৰ পৰা ওকণিবোৰ নোহোৱা হৈ যাব। ওকণিৰ সমস্যা দূৰ কৰিবলৈ আপুনি 7 নম্বৰতে ব্যৱহাৰ কৰিব পাৰে কপৌৰ গুটি বা নেপথেলিন গুটি আৰু নাৰিকল তেল। কপৌৰ গুটি বা নেপথেলিন গুটি আপুনি পিচি লৈ নাৰিকল তেলৰ সৈতে মিহলাই ৰাতি শোৱাৰ আগত সানি ৰাতিপুৱা মূৰটো ধুব লাগে। এই প্ৰক্ৰিয়া আপুনি সপ্তাহত 3বাৰকৈ কৰিলে আপোনাৰ ওকণিৰ সমস্যা নিশ্চয় দূৰ হ'ব। বন্ধুসকল, আপোনালোকে মনত ৰাখিব আজিৰ এই ভিডিঅ'টোত যিমানকেইটা প্ৰক্ৰিয়াৰ বিষয়ে আপোনালোকক কোৱা হৈছে এই আটাইকেইটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰোঁতে আপুনি মিশ্ৰণবোৰ সানি আধা ঘণ্টাৰ পৰা এঘণ্টালৈকে ৰাখি থ'বলৈ চেষ্টা কৰিব আৰু মিশ্ৰণবোৰ সদায় চুলিৰ গুৰিৰ পৰা চুলিৰ আগলৈকে সানি ৰাখিব। বন্ধুসকল, ওকণিৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবলৈ নাপাহৰিব আৰু লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ এক নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।